আহক আজি ঘৰতে সহজ পদ্ধতিৰে বিলাহী চচ বনাও। প্ৰথমতে মই বিলাহীকেইটা ভালদৰে ধুই 5টামান বিলাহী ধুনীয়াকৈ কাটি লৈছোঁ আৰু এটা পিয়াজ দি দিছোঁ, নহৰু কেইফুটামান দিছোঁ আৰু এডোখৰ আদা আৰু শুকান জলকীয়া গুড় আৰু লগতে ভিনেগাৰ। এইখিনি ভালদৰে মই পিচি ল'ম। আপোনালোকে যদি বিচাৰে আদা নহৰুটো আপোনালোকে স্কিপ কৰিব পাৰে, মানে নিদিলেও কোনো কথা নাই, যিহেতু মই দি দিছোঁ আৰু অকণমান। আৰু এইখিনি ভালদৰে আপোনালোকে পিচি ল'ব। পিচি পেলাই আপোনালোকে চাকনি এখনত চেকি ল'ব। তাৰপিছত এইখিনি দেখিছেনে মই চেকি লৈছোঁ ধুনীয়াকৈ। আৰু আপোনালোকে ইয়াত বিটৰুট ব্যৱহাৰ কৰিব পাৰে কালাৰৰ কাৰণে, মই বিটৰুট ব্যৱহাৰ নাই কৰা। আৰু ভালদৰে কেৰাহীটো গৰম কৰি ল'ব। তাৰপিছত যিখিনি চেকি ল'লে বিলাহী সেইখিনি দি দিব ইয়াত গৰম কৰা কেৰাহীত আৰু ভালদৰে লৰাই ল'ব একদম উতল অহালৈকে। আৰু আপোনালোকৰ নিমখ আৰু গুড় আপোনালোকৰ যিমানটো মিঠা প্ৰয়োজন হয় বা কিমানটো টেঙা কৰিব বিচাৰে সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। মই ইয়াত বেছি নিমখ ব্যৱহাৰ কৰা নাই, 2 চামুচ দিছোঁ। আৰু কালাৰৰ কাৰণে মই কাশ্মীৰ ৰেড চিলি দি দিছোঁ, ইয়াত কাশ্মীৰ ৰেড চিলি। আৰু লগতে ইয়াত মই দেখিছেনে গুড় কম ব্যৱহাৰ কৰিছোঁ, যিহেতু মই টেঙাকৈ ৰাখিম সেইকাৰণে। আৰু আপোনালোকে যদি বিচাৰে গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু এইখিনি ভালদৰে আপোনালোকে লৰাই এনেধৰণে উতল অহালৈকে ৰখিব। আৰু ইয়াত দেখিছেনে হৈ গৈছে। মই লাষ্টত অকণমান জিৰা গুড়ি দি দিছোঁ। আপোনালোকে যদি নিবিচাৰে নিদিলেও কথা নাই, যিহেতু মই ভাল পাওঁ ফ্লেভাৰটোৰ কাৰণে, গোন্ধটো বহুত সুন্দৰ আহে। আৰু এইখিনি অলমষ্ট হৈয়ে গৈছে দেখিছেনে। আৰু আপোনালোকে অকণমান কাঁহী এখনত এনেকৈ দি চাব। ইয়াত মই ভিনেগাৰ দি দিছোঁ দেই, আপোনালোকে বেছি ভিনেগাৰ দিব নালাগে, ইমানটো জোখৰ দিলেই হ'ব। আপোনালোকে যিমানটো প্ৰয়োজন বনাই সিমানটো জোখতে দিব। আৰু মোক যিমানটো প্ৰয়োজনত মই সিমানটোৱে দিছোঁ। আৰু একেবাৰে শেষত আপোনালোকে এখন প্লেটত অকণমান দি চাব, যদি সেইখিনি বাগৰি নাহে তেতিয়া গম পাব যে হৈ গৈছে। মই বাৰু আপোনালোকক লাষ্টত দেখাই দিছোঁ বাৰু, এয়া চাওক অকণমান দি চাইছোঁ, এনেকুৱা হ'লে গম পাই যাব হৈ গ'ল বুলি। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।